আমি চাফাই অভিযান কৰিছোঁ। এইটো অকল চাফাই নহয়, ইয়াত উদ্দেশ্য আছে। আমাৰ নাঙল চৰকাৰে কোনো টাউন কমিটি বনোৱাৰ পিছত টাউন কমিটি কোনো চাফা কৰা নাই, কিন্তু এই জাবৰ মুখা আমি জাবৰ চাফা কৰাৰ লগতে নাঙল চাফাই অভিযান আমি কৰিছোঁ। আজিৰ পৰা নাঙল শেষ চাফাই। আমাৰ ট্ৰেক্টৰ আহি আছে, ইউ পি পি চৰকাৰ আহি আছে, সেইকাৰণে ৰাইজক সহযোগ কৰি আছে। আমাৰ কৰ্মীবিলাকে গড়েশ্বৰ টাউন আজি চাফা কৰি আছে। ধন্যবাদ।